আজি আমি ফুৰিবলৈ আহিছোঁ আমাৰ লখিমপুৰত থকা মানটা ৰিজৰ্টলৈ আহিছোঁ। ৰিজৰ্টখনৰ পৰিৱেশটো খুবেই ধুনীয়া আৰু আজি বতৰটো অকণমান সেমেকা আছিলে, খুব বতাহ মাৰিছে, বৰ ভাল লাগিলে। আৰু আপোনালোকে ৰিজৰ্টখনলৈ ফেমিলিৰ লগতো আহিব পাৰে। সৰু সৰু কেবিন আছে আৰু কেবিনকেইটা সৰু বুলি নকওঁ, আচলতে 9-10জনে ধুনীয়াকৈ বহি খাব পাৰে। আৰু আমি প্ৰথমতে আহি খাবৰ কাৰণে অৰ্ডাৰ দিলোঁ আৰু অকণমান টাইম বহিয়ে আমি ফটো মাৰিবলৈ গ'লোঁ। আৰু এয়া দেখিছেনে, কেবিনটোৰ পৰা দেখি থাকি ট্ৰেইন যোৱা। আৰু এয়া আমি এতিয়া ধুনীয়াকৈ ফটো চটো মাৰি ল'লোঁ। তাৰপাছতে আমাৰ অৰ্ডাৰ আহি গ'ল আৰু এয়া অৰ্ডাৰ দিলেহি। আমি অৰ্ডাৰ দিছিলোঁ চিকেন কাৰী, পোলাও, পনীৰ আৰু নান। দেখাত যিমান টেষ্টি লাগিছে, খাবলৈ কিন্তু ইমান টেষ্টি নাছিলে। পাৰি আৰু ঠিক ঠাক চলি যায় আৰু, কিন্তু ইমানো টেষ্টফুলি নহয় আৰু। তাৰপাছতে এয়া খাই বৈ ল'লোঁ, উপায়টো নাই। আৰু খাই বৈ লোৱাৰ পাছত অকণমান জুলনা খেলিলোঁ আৰু আজিৰ দিনটো লগৰ কেইজনীৰ লগত এনেদৰে পাৰ কৰিলোঁ। বহুত ভাল লাগিলে। আজিলৈ ইমানেই, বাই।